বিটিচি এলেকাত আমি ৰাইজৰ দলে অভিযানটো আৰম্ভ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে বিটিচিৰ নিৰ্বাচনত 2025 যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত অন্তত কেইখনমান আসনো যদি আমি লাভ কৰোঁ তেতিয়াহ'লে অসম বিধানসভাত যেনেকৈ মই এজন বিধায়কে অসমৰ মূল প্ৰশ্নবিলাক উত্থাপন কৰিব পাৰোঁ ঠিক তেনেকৈ আমাৰ পৰা যদি কেইজনমান বিধায়ক আমি পাৰিষদ যদি জিকাই দিব পাৰোঁ তেতিয়াহ'লে বিটিএডি এলেকাৰ ভিতৰৰ যি মূল সমস্যা সেই মূল প্ৰশ্নবিলাক আচলতে পৰিষদত উল্লেখ কৰিব পাৰিম বিতৰ্ক কৰিব পাৰিম আলোচনা কৰিব পাৰিম কিন্তু আমি দেখিবলৈ পাওঁ যে আজিৰ দিনটোত যদি পাৰিষদসকল বহিছেও পৰিষদত কিন্তু মূল ইছ্যুজবিলাক যে বিটিআৰ চুক্তি হ'ল সেই চুক্তি এতিয়ালৈকে ৰূপায়ণ হোৱা নাই কিয় হোৱা নাই সেই প্ৰশ্নবিলাকক লৈ যেতিয়া আমি মাত পাতিব খোজোঁ সেই কথাবিলাক আচলতে বিটিআৰ অঞ্চলত আলোচনাই নহয় প্ৰমোদ বড়োৱে যি কৈছে সেইটোৱে কথা হৈ যায় বা হাগ্ৰমা মহিলাৰীয়ে কি কৈছে সেইটোৱে কেৱল কথা হৈ যায়